নমস্কাৰ সকলোলৈকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম অসম টেটত আহিবলগীয়া কিছুমান সম্ভাৱ্যমূলক কুৱেশ্যনৰ বিষয়ে। গতিকে আলোচনা কৰোঁ আহক। যদি মোৰ চেনেলটো নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিব। কুৱেশ্যন নম্বৰ 1, ভাৰতৰ নিৰ্বাচন আয়োগৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন? ক TN শেখান, খ নবীন চাওলা, গ সুকুমাৰ সেন, ঘ VS সম্ৰাট। উত্তৰ হৈছে সুকুমাৰ সেন। 2 নম্বৰতে অসম চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল? অসম চুক্তি ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ খ 1985 চনৰ 15 আগষ্টত অসম চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যৰ নিজা সংবিধান আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক জম্মু কাশ্মীৰ। নেক্সট কুৱেশ্যন, জম্মু আৰু কাশ্মীৰৰ সংবিধানখন কেতিয়া কাৰ্যকৰী কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ 1957 চনত। নেক্সট কুৱেশ্যন, অসম ৰায়ত সংঘ কাৰ সভাপতিত্বত গঠিত হয়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ নবীন চন্দ্ৰ বৰদলৈ। নেক্সট কুৱেশ্যন, আছাম এছ'চিয়েশ্যন কোন চনত গঠন হয়? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ খ 1933 চনত আছাম এছ'চিয়েশ্যন গঠন হয়। নেক্সট কুৱেশ্যন, বংগভংগ আন্দোলন কেতিয়া হৈছিল? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ 1905 চনত। কুৱেশ্যন নম্বৰ 8, সদনৰ শূন্যকাল আৰম্ভ হয় ক সদন বহাৰ প্ৰথম ঘণ্টাৰ ভিতৰতে, খ সদন বহাৰ শেষত, গ দুপৰীয়া 12 বজাত, ঘ কোনো নিৰ্দিষ্ট সময় নাই। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ গ দুপৰীয়া 12 বজাত। কুৱেশ্যন নম্বৰ 9, কেবিনেট শব্দটো সংবিধানৰ কোন অনুচ্ছেদত উল্লেখ আছে? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ 352 নং অনুচ্ছেদত। লাষ্ট কুৱেশ্যন, ভাৰতৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন? ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ সুচেতা কৃপালিনী। এনেকুৱা ধৰণৰ যিকোনো ধৰণৰ কুৱেশ্যনসমূহ পাই থাকিবলৈ মোৰ চেনেলটো ভিজিট কৰি থাকিব আৰু যিসকল বন্ধু বান্ধৱীয়ে পোৱা নাই তেওঁলোকলৈ শ্বেয়াৰ কৰি দিব। লগতে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ। জয় অসম।